নমস্কাৰ, মই পাৰ্থই এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে মোৰ ফালৰ পৰা সকলো অসমবাসীলৈকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। লগৰকেইটাও তাত ৰখি আছে, লগৰকেইটাও ক'ৰবাত যাব বোলে, গতিকে গৈ থাকোঁ, বেছি দেৰি নকৰোঁ। ইয়াত পাই গ'লোঁ লগৰকেইটা লগ, এইকেইটাই লগ। অ'কে, গোটেই লগৰকেইটা লগ হৈ ল'লোঁ। এতিয়া গৈ আছোঁ বৰবৰী, জিন্টুৰ ভাগিনাকৰ কাৰণে কিছু কাপোৰ ল'ব, লৈ কিনে আমি গৈ আছোঁ সিহঁতৰ বাহঁতৰ ঘৰলৈকে। গতিকে গোটেইখিনি দেখাম আমি ক'ত কি কৰোঁ, কি কৰা হয়। গোটেইকেইটা লগৰ আছোঁ আমি গোটেই। হেল্ল' বৰবৰী, ইয়াতে চাওঁ এতিয়া কি কাপোৰ লোৱা হয়। লগৰটো পিছ পৰিয়ে থাকিল, এতিয়া কি আহিলে হ'ব, কি কাপোৰ লয়। এতিয়া পাই গ'লোঁ মাৰ্কেট, এতিয়া লৈ তাৰপিছত কাপোৰ লগৰটো আহিয়ে পোৱা নাই, লগৰটো আহিলে হ'ব, কি কাপোৰ লোৱা হয় দেখা পাব আৰু। কি আহা চল নেকি? একো নাই নেকি আৰু লৈ ল'লে কাপোৰ। এতিয়া আমি গৈ আছোঁ দুজনে ATM, আমি দুজনে ATM গৈ কিনে পইচা অলপ ওলাওঁ। ATMৰ পৰা পইচা ওলোৱা হৈ গ'ল, এতিয়া যাই থাকোঁ। এই গাটোৰ ভিতৰতে চাই তাৰ মেহল জেগাটো বঢ়িয়া লাগছি। তাৰ মেহল হ'ল চাহ পানী খোৱা হৈ গ'ল, এতিয়া গৈ আছোঁ আমি ফটো শ্বুট কৰিব লাগে। আহি আছে, ফটো শ্বুট চলি আছে। খাওয়া লোৱা হৈ গ'ল, গধূলি হ'ল, আমি এতিয়া যাব ওলালোঁ। এইফালে লগৰকেইটা আছে আৰু ইফালে আছে লগৰ এজন, গতিকে গৈ থাকোঁ। বৰ্তমান সময় হৈ গ'ল 4:30মান বাজিছে। এতিয়া আমি গৈ আছোঁ ঘৰত। বহুত ঠাণ্ডা লাগিছে, জেকেটটো আনিব পাহৰি থাকিলোঁ। এতিয়া ঠাণ্ডা লাগি আছে। গৈ আছোঁ এতিয়া, জল্দি ঘৰত যাওঁ। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।